hello guys, welcome to Cricket Super Fan and Vlog. So আজি আমি কথা পাতিম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত যিখন খেল অনুষ্ঠিত হৈ গ'ল ছেমিফাইনেল ৱৰ্ল্ড কাপ 2019 এই মেচখনত ইণ্ডিয়া টিম কিয় পৰাস্ত হ'ল এইটো এটা ডাঙৰ কাৰণ এই মেচটো ইমানেই ধুনীয়া মেচ হৈ আছিলে কাৰণ নিউজিলেণ্ড টিম জিকা এটা মেইন কাৰণ আছে নিউজিলেণ্ড টিমৰ যি ফিল্ডিং যি পৰিচালনা কেন উইলিয়ামছন যি কেপ্টেইনক পৰিচালনা কৰিছে ফিল্ডিঙৰ সেই ফিল্ডিংটো বহুত ভাল হৈছে আৰু এই ফিল্ডিং পৰিচালনা কৰাত বহুত যথেষ্ট কষ্ট কৰিছে আৰু ইণ্ডিয়া টিম কিয় নিজিকিলে বা কিয় হাৰি গ'ল সেই কাৰণটো হৈছে ইণ্ডিয়া টিমৰ যিটো চিলেকশ্যন বৰ্ড অৰ্থাৎ BCCI বৰ্ডৰ যি কোচাৰ ৰবি শাস্ত্ৰী সি এটা ডাঙৰ ভুল কৰিলে কাৰণ পুৰণা ক্ৰিকেটক দিব লাগিছিলে স্থান পুৰণা ক্ৰিকেটক নতুন ক্ৰিকেটক স্থান দিছে কাৰণ সুৰেশ ৰাইনা আৰু যুৱৰাজ সিং হৰভজন সিং এই সিহঁতক চান্স দিব লাগিছিলে সিহঁতক নিদি বহুত ডাঙৰ ভুল কৰিলে চ' আৰু এটা কাৰণ আছে বিৰাট কোহলি কাৰণ বিৰাট কোহলিয়ে বেট 4 নম্বৰ ধৰিম বুলি কৈছিলে কিন্তু ভুল হৈছে ইণ্ডিয়া টিমৰ কাৰণ দিনেশ কাৰ্তিকক যদি 4 নম্বৰত বেট নধৰি যদি মহেন্দ্ৰ সিং ধোনী অথবা ৰবীন্দ্ৰ জাদেজা দিলেহেঁতেন কিবা এটা হ'ল কাৰণ হাৰ্দিক পাণ্ডিয়া ঋষভ পণ্টক দি বহুত ভুল কৰিলে হ'লেও মানে ভুল হৈছে কাৰণ হাৰ্দিক পাণ্ডিয়া নহ'লে ঋষভ পণ্টক যিকোনো এজনক স্থান দিব লাগিছিলে দুইটাকে দি দিছে 4 নম্বৰ 5 নম্বৰ চ' সেইকাৰণে বহুত ডাঙৰ ভুল হৈছে চবে যদি ভিডিঅ'টো ভাল পাইছে তেনে লাইক কৰিব কমেণ্ট কৰিব বন্ধু বেছি শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব নকৰিব নহ'লে এতিয়া মানে জয় অসম জয় হিন্দ বাই বাই